নমস্কাৰ বন্ধুসকল। এয়া হ'ল আমাৰ মুগা চুমনি। আমাৰ নহয়, আচলতে লোকৰ পুহিবলৈ আহিছোঁ। মুগা খেতিটো বেষ্ট, ভাল লাগে, কিন্তু যাৰ কপালত ফুলিব চাকৰিৰ প্ৰয়োজন নাই। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব পাৰে একবাৰ। আপোনালোকে চাব একবাৰ, সকলোৱে ট্ৰাই কৰি। মুগাত বহুত প্ৰফিট আছে। এইটো এটা হ'ল খেতি, কপাল লাগিব। কপাল ভাল হ'লে ভালেই হ'ব। বেয়া হ'লেতো বেয়া ন, চবতে বেয়া হ'ব। এয়া ধৰক, আমি দেখিলে ন খৰিকা লগাইছোঁ কেনেকৈ। এপিনে ধৰি লওক, এইটো টোপোলা কণী দেখিছে নাই? মানে কণীটো পাৰিলে খৰিকাত নহয়, বেলেগত। আমি টোপোলা বান্ধি এইটো পলিথিনত ভৰাই থৈ দিছোঁ ওপৰতে। ইয়াতে জগি পাত খাই আছে, আৰু এই পাত খাই আছে চাওকচোন। গতিকেলৈ মুগা খেতিটো বেয়া নহয়, আপোনালোকে কৰিব পাৰে। আৰু মই একেবাৰে খৰিকা লগোৱা আজি 4 দিন হৈছে, একেবাৰে পকালৈকে দেখাম। কি হয়, আমাৰ কপালত কি আছে আমি ক'ব নোৱাৰোঁ, কিন্তু খেতিটো কৰিলেতো তাৰ ফলটো কি হ'ব আমি নাজানো, কিন্তু কৰাটোতো কৰিবই লাগিব। গতিকেলৈ আমি এতিয়া বৰ্তমান চাব লাগিব 1 মাহ দিন। গতিকেলৈ আপোনালোকে সকলোৱে চাব ভিডিঅ'টো আৰু চাই থাকিব। আমি একেবাৰে শেষলৈকে দেখুৱাম, ধৰা পকালৈকে। আজি 4 দিন হৈছে। 4 দিনৰ পিছত দেখাম কি হ'ব। তিনি ওলোৱা, মাইকী ওলোৱা, পকা, জালি দিয়া, আকৌ ইয়াৰ মাজতে এটা থাকিলে কি, খৰিকা এৰুৱা দিনাখনি এটা সকাম, পাৰিলে খাবলৈ আহিব দেই। নিমন্ত্ৰণ কৰিম। এয়া খৰিকা, মুগা উঠিছে আৰু ওপৰলৈ। বাই আহিব, মই আকৌ আহি আছোঁ নেক্সট ভিডিঅ'ত।